ওয়েলকাম টু মাই চেনেল মাইনুল ছ'চিয়েল ৱৰ্কাৰ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি আমি আমাৰ মাইনুল ছ'চিয়েল ৱৰ্কাৰ চেনেলৰ জৰিয়তে যিটো ভিডিঅ' দেখুৱাবলৈ আৰম্ভ কৰিছোঁ সেইটো ভিডিঅ' আচলতে এটা হস্পিটেলত হৈছে, যিটো হস্পিটেল নেকি আমাৰ পাউঘাটী অন্তৰ্গত খান্দখাটী চৰ পিএইচচিখনত এখনি স্বাস্থ্যমেলা অনুষ্ঠিত কৰা হৈছে। এই স্বাস্থ্যমেলাত বহুতো বিভাগীয় কৰ্তৃপক্ষ উপস্থিত আছিল আৰু বিভিন্ন ধৰণৰ ডক্টৰ যেনে চকু বিভাগৰ, মেলেৰিয়া বিভাগৰ, NCC আৰু শিশু বিভাগৰ বিভিন্ন ধৰণৰ ডক্টৰ উপস্থিত হৈছিল আৰু প্ৰায় 500মান মানুহ উপস্থিত হৈছিল, যিয়ে নেকি আমাৰ এই স্বাস্থ্যমেলাত আহি নিজৰ বেমাৰ চিকিৎসা কৰিবলৈ আহিছিল। আৰু আজি এই অনুষ্ঠানখন বিশেষকৈ আমাৰ এই পিএইচচিখনৰ সভাপতি মহম্মদ আসকৰ আলী চাহাব ডাঙৰীয়াই আৰু আমাৰ একাউণ্টেণ্ট কবিৰুল বাছাৰ, ইয়াৰ লগতে আমাৰ কমিটিৰ মানুহ আৰু ষ্টাফেও হেল্প কৰিছে এই অনুষ্ঠানখন উপস্থিত কৰাত। সেয়েহে আজি এই অনুষ্ঠানখন উপস্থিত কৰা হৈছে। আজি 25 আগষ্ট এই অনুষ্ঠানখন বহুত কষ্টৰে আমাৰ সভাপতি আৰু ডক্টৰ জ্যোতিৰ্ময় ছাৰ ডাঙৰীয়া আৰু কবিৰুল বাছাৰ একাউণ্টেণ্ট মানে সকলো ষ্টাফে চেষ্টা কৰি আৰু কমিটিয়ে চেষ্টা কৰি আমাৰ এই স্বাস্থ্যমেলাখন উপস্থিত কৰিছে। গতিকে এই স্বাস্থ্যমেলাৰ জৰিয়তে আমাৰ দুখীয়া ৰাইজৰ বহুত হেল্প হৈছে, যিয়ে নেকি বেলেগত গ'লে বহুত টকা পইচা খৰচ হৈ যায়। আজি এই গোটেইখিনি বিভাগীয় ডক্টৰ ইয়াত উপস্থিত আছে, ইয়াত চিকিৎসা কৰি মানুহে বহুত ভাল পাইছে আৰু ইয়াত বহুতো ভাল ব্যৱস্থা কৰিছে, যিহেতু বহুত গৰম দিছে আজিৰ দিনটো। গৰম দিয়াৰ কাৰণে ফেনৰো ব্যৱস্থা কৰিছে, খোৱা পানীৰো ব্যৱস্থা কৰিছে আৰু লগতে মানুহে এসাঁজ খাবলৈ দুপৰত খিচিৰিও বনাই দিছিলে। আমি বহুত ভাল পাইছোঁ। এয়া আমাৰ ফাৰ্মাচিষ্ট। এতিয়া দেখিবলৈ পাইছে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, তেখেতসকলে মানে আমাৰ এই হস্পিটেলখন চাই আছে, কি বস্তুৰ কমি আছে সেই বস্তুবিলাক পূৰণ কৰিবলৈ সিহঁতে নিশ্চয় চেষ্টা কৰিব। আৰু আমাৰ চকুৰ ডক্টৰ ৰোগী চাই আছে। ইয়াৰ উপৰিও আপোনালোকে চাইছে কিমান ভিৰ হৈছে আজিৰ এই স্বাস্থ্যমেলাটোত। হ'বই, কিয় নহ'ব, যিহেতু বহুত দূৰৰ পৰা ডক্টৰ আহি আমাৰ ইয়াত চিকিৎসা কৰিবলৈ আহিছে। আজিৰ দিনটো খুবেই ভাল লাগিছে। ভৱিষ্যতে যাতে আমাৰ ইয়াত এনেকুৱা স্বাস্থ্যমেলা অনুষ্ঠিত হয় সেইটোৱে আমি আশা কৰোঁ। ধন্যবাদ।